বৰ্তমান আমি একদম বাইকত তেল চেল ঢালিছোঁ আৰু দেই একদম চালিয়াকৈ। আমাৰ ছাৰ ইয়াত বহি আছে। ক'ত যোৱা তুমি? ফুৰিব। ফুৰিব? ক'ত যাবা ফুৰিবলৈ? জানো এতিয়া কেলৈ কোৱা নাই নেকি কোনো? নাই, একো গমেই নাপাওঁ। এনেই এতিয়া মুখ হাত ধুই ওলাই আহিছে। অঁ হয় নেকি? একদম ধুনীয়াকৈ ওলাই আহিছে দেই, একদম বেগ চেগ লগাই আৰু। Ladies and gentlemen, are you ready? হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি গৈ আছোঁ 15 আগষ্ট অলপ ৰাইডত, মানে যাম আৰু শদিয়া ফালে অৰুণাচল ক'ৰবাত। সেইটো গম পোৱা নাই এতিয়ালৈকে, মানে কনফাৰ্ম হোৱা নাই ক'ত যাম আৰু ক'ৰবাত। তো এতিয়া বন্ধুসকলে ইয়াত তেল চেল সোমাই আছে আৰু চাব পাৰে আপোনালোকে, দেখিছে ব্লগটো একদম ধামাকা হ'ব গাইজ, ধামাকা। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব আৰু একদম স্কিপ কৰিম বুলি নাভাবিব আৰু একদম ধামাকা ব্লগ হ'ব আকৌ। তো চাব আৰু আপোনালোকে দেই। দেখিছে পেট্ৰল চেট্ৰল পুৰা ঢাৰি আছে আৰু আজি তেল ডিপুটো বন্ধ, সেইকাৰণে ব্লেকতে তেল ভৰাবলগীয়া হৈছে। আমাৰ আজি ড্ৰাইভাৰ এখন আমাৰ বসন্তী আজি একদম দুখনে আৰু। ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিবা। এতিয়ালৈকে ভিডিঅ'টো বনোৱাই নাই বাৰু, তুমি এতিয়া কৈ দিছা যে। চ' বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। बोलो बंधुসকল आरंभ करो ना वीडियो। मुंह से सुपारी निकाल के बात कर रहे बाबा। গাইজ আমি আহি বৰ্তমান ইয়াত পালোহি শদিয়া ব্ৰিজত। তো গাইজ ইয়াত যাব নিদিয়ে, মানে ডাবল বোলে বাইকত যাব নিদিয়ে, এজনকে যাব লাগিব। তো তাতে ভাবি আছোঁ আৰু কি কৰোঁ কি নাই। এতিয়া ইয়াত ইমান দূৰ আহি মেলি এনেকুৱা হৈ পৰিছে ন, কি কৰোঁ দেখা যায় আৰু দেখাই আছোঁ আপোনালোকৰ ভিডিঅ' কি হ'ব কি নাই। চাই থাকিব, স্কিপ নকৰিব। দেখিছে গাইজ। হেল্ল' গাইজ, লাগিছে যেন এতিয়া আমি আগলৈকে যাব নোৱাৰোঁ। চ' গাইজ এতিয়া উভতি দিওঁ। ছাৰে যাব কৈছে আগফালে যোৱা ভাল নহয় বোলে। তো বলক গাইজ আগলৈ আকৌ উভতি যাওঁ, আপোনালোকক অলপ বেলেগ ঠাই দেখাম। গাইজ আমি এতিয়া আগফালে যাওঁ, হাঁহকাটি বুলি কয় ৰাস্তাটো। হাঁহকাটিৰ পৰা ডাইৰেক্ট কাকপথাৰ ৰাস্তা ওলাই এই দিৰা গেট পাব। দিৰা গেটৰ অলপ আগতে ওলাব। তো সেইফালে যে আমি যাম, তো বলক চাই থাকোঁ। এতিয়া ইয়াত আমি অলপ ৰৈ দিছোঁ, বন্ধুসকল মানে পাছফালে থাকি গ'ল আকৌ আহি আছে। আমি ইয়াত অলপ ৰৈ দিছোঁ। চাব পাৰে মোৰ বন্ধু নুমন শৰ্মা, ফেচবুকত চাৰ্চ কৰিব নুমন শৰ্মা, ইনষ্টাগ্ৰামত নুমন শৰ্মা। একদম ধুনীয়া, বিৰাট ল'ৰা ধুনীয়া ল'ৰা আকৌ, একদম চালিয়া ভিডিঅ' বনাই নহয়। চাব পাৰে, দেখিছে নাই অকণমান। আমি এতিয়া এইটো লৈ যাম, ৰাস্তাত পাইছোঁহি ছাগলীটো চাব পাৰে। পলাইছে খোৱা মানে খাবলৈ আৰু শুনিতে পায়, বুজি পায় ন ছাগলীকেইটাৰ কথা হয় নাই, সেইকাৰণে আৰু পলাইছে আৰু। ফাইনেলি গাইজ আমি আহি এতিয়া পালোহি, ক'ত পালোঁ? গল্ডেন টেম্পল ন, গল্ডেন টেম্পল পালোহি। চ' চাব পাৰে, দেখাই আছোঁ আপোনালোকক।
গেটখন গল্ডেন টেম্পলৰ চাব পাৰে। দেখাইছোঁ আপোনালোকক একদম ধুনীয়াকৈ, ধুনীয়া ঠাই দেই এইটো, কিবা সোণৰ কৰে দেখিবলৈ কওক মন্দিৰকেইটা। ৰ'ব দেখাই আছোঁ। গল্ডেন টেম্পল চাব পাৰে। যোনজনে অহা নাই আহিব, ইয়াত ঠাইডোখৰ আছে অৰুণাচলত, অৰুণাচল নামচাই পাৰ হৈ আছে, তাতে মেলি পাব। মন্দিৰখন চাবলৈ বহুত দূৰ দূৰৰ পৰা মানুহ আহে, একদম কি ক'ম আৰু, বহুত দূৰৰ পৰা। বিখ্যাত মন্দিৰ ন, গল্ডেন টেম্পল বুলি কয়, গল্ডেন পগৰা এনেকৈ কিবা। মই যোৱা প্লেনটো আজি আছিলে শান্তিপুৰ ফালে, শদিয়া শান্তিপুৰ, সেইপিনে অৰুণাচল আছে বাৰু, কিন্তু আমাক শদিয়া গেটৰ পৰা পাৰ হ'ব নিদিলে, যি হ'লতো মই দেখালোঁ আপোনালোকক। চ' এতিয়া আমি ইয়াতে আহিলোঁ আৰু গল্ডেন পগৰা। আপোনালোকক ভাবিলোঁ যে মই গল্ডেন পগৰাটোকে দেখাই দিওঁ, সেইকাৰণে ইয়াত আহিলোঁ আৰু টেম্পল নাই। চ' চাব পাৰে, চাই থাকিব। ব্লগটো ইমানেই আছিলে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই।